গতিকে স্কুল কলেজ খোলাৰ ক্ষেত্ৰত কোৱাৰেণ্টাইন চেণ্টাৰ বাধা নহয়, তেনেকুৱা আমি ব্যৱস্থা জুলাই Hello viewers, welcome to my channel Individual Hotu. Ahar gesu apnalokor khobor hokolore bhal. Kisudin beauty mode masalte ahilu apnalokor majot. Aji ohar gesu hoise ki moi asole duta moi update loi aisu. Jitu hoyto already jikhini manuhe mane news channel logot jorita mane june actually batori sai torileke itimode gome paise. To jikhini manuhe gom poa nai moi boilu mor channel madhyamere moi khini apnalok janai diu. So friends, আজি মোৰ প্ৰথমটো আপডেট হৈছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত। আমি আটাই জানো যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আসলতে আমি কেতিয়াবা পাব লাগিছিল, কিন্তু যেহেতু লকডাউনৰ বাবে সেইটো সময়মতে আমি পোৱা নাই বা দিব পৰা নাই। এটা কথা হৈছে কি মই যোৱাকালি এটা নিউজ চেনেল মই পালোঁ যে আমাৰ মৰমৰ মন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাতে জানিব দিলে যে আমি জুন মাহৰ প্ৰথমটো সপ্তাহত মানে কি আমি মেট্ৰিকৰ ৰিজাল্ট পোৱাটো প্ৰায় খাটাং, গতিকে সেইটো আমাৰ বাবে অতিকে ভাল খবৰ। আৰু আজি মোৰ দ্বিতীয়টো আপডেট হৈছে কি যিটো আমাৰ যিহেতু আপোনাৰ গম পাই যে এতিয়া লকডাউন চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি আছে, গতিকে পঞ্চম পৰ্যায়ৰ লকডাউন এইটো আৰম্ভ হ'ব, এইটো 2 সপ্তাহৰ কাৰণে, যিটো 1 জুনৰ পৰা আৰম্ভ হ'ব। আৰু এই লকডাউনটো শেষৰ পিছতে মানে আপোনাৰ 15 জুন তাৰিখৰ পৰা যিমান দূৰ আমি গম পাইছোঁ যে ক্লাছ 10ম মান আৰু আমাৰ দ্বাদশ শ্ৰেণীৰ মানে ক্লাছবিলাক আকৌ আৰম্ভ হ'ব বা কলেজৰ ক্লাছবিলাক আৰম্ভ হ'ব। হয়তো তাত কিছুমান নীতি নিয়ম থাকিব, ছ'চিয়েল ডিষ্টেঞ্চিং হওক বা তেনেকুৱা কিছুমান নিয়ম থাকিব, গতিকে এইটো আমাৰ বাবে ভাল খবৰ। আৰু মই মোৰ এইটো ভিডিঅ'ৰে মই আৰু আশা কৰিছোঁ যাতে আমি অতি সোনকালে এই COVID-19ৰ পৰা যাতে আমি মুক্তি পাওঁ, আৰু যাতে অতি সোনকালে আমি তাৰে যিখিনি সৰু সৰু ক্লাছবিলাক আছে তো সিহঁতৰো বহুখিনি লছ হৈ আছে। যদিও আমি অনলাইন ক্লাছেছবিলাক চলি আছে, হয়তো ইমানখিনি চাগে নাজানো কিমান দূৰ হয়তো ষ্টুডেণ্ট বা বাচ্চাৰ মানে কমিউনিকেশ্যন হৈছে ইমান আমি গম নাপাম। গতিকে যদি ক্লাছ হিচাপত যদি হয় তো আমি কি হয় বাচ্চাবিলাকক আমি কি কমিউনিকেট কৰিবলৈ ভাল হয়। গতিকে মই এইটোৱে আশা ৰাখিছোঁ ভিডিঅ'টোৰ দ্বাৰা যাতে আমি অতি শীঘ্ৰেই এই COVID-19ৰ পৰা মুক্তি পাওঁ, আৰু যাতে প্ৰতিজন ল'ৰা ছোৱালী যাতে আকৌ স্কুল যাব পাৰে, তেওঁলোকে যদি শিক্ষাটো ল'ব পাৰে। গতিকে এইখিনিয়ে আছিল মোৰ ভিডিঅ'টো। গতিকে যিখিনি নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো আজি চাইছে, গতিকে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰিব নাপাহৰে, আৰু যদি ভিডিঅ'টো ভাবে যে আৰু আন কেইজনমান গম পাওক বুলি, যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ যাতে কৰি দিয়ে, আৰু লাইক আৰু কমেণ্ট যাতে নিশ্চয়কৈ কৰে। গতিকে আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আপোনালোকক বিদায় মাগিছোঁ।